নমস্কাৰ মোৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ইউটিউব চেনেলৰ আজিৰ ভিডিঅ'টোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল আজি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন বিজ্ঞান পাঠ্যপুথিৰ চতুৰ্থ অধ্যায় কাৰ্য আৰু বল পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ বিচাৰিছোঁ। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা। মই ইতিমধ্যে আগৰ প্ৰতিটো পাঠৰ ভিডিঅ' আগবঢ়াই আহিছোঁ। গতিকে তোমালোকৰ প্ৰয়োজন হ'লে ভিডিঅ'বোৰ এটা এটাকৈ প্লেলিষ্টত গৈ চাব পাৰিবা। পলম নকৰি পোনে মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। 1 নম্বৰত আছে কাৰ্য কেতিয়া কৰা হয়। উত্তৰ যেতিয়া বস্তু এটা লৰচৰ কৰে তেতিয়া কাৰ্য কৰা হয়। 2 নম্বৰ প্ৰশ্নত আছে বল কাক বোলে। তোমালোকে উত্তৰত এনেদৰে লিখিবা টনা ঠেলা হেঁচা ডঙা ঠেকেচা আদিবোৰকে বল বুলি কোৱা হয়। এতিয়া 3 নম্বৰ প্ৰশ্ন চুম্বক কি। উত্তৰ চুম্বক এবিধ বিশেষ বস্তু ই লোহা নিকেল আদি পদাৰ্থৰে তৈয়াৰী। 4 নম্বৰ প্ৰশ্ন শাৰীৰিক বল কাক বোলে। উত্তৰ জীৱই কাম কৰিবলৈ মাংসপেশীৰ সহায়ত দিয়া বলক শাৰীৰিক বল বোলে। 5 নম্বৰ প্ৰশ্ন চুম্বকৰ দুটা বিশেষ গুণ লিখা। উত্তৰত এনেদৰে লিখিবা চুম্বকৰ দুটা গুণ হ'ল ক নম্বৰ ই লো আকৰ্ষণ কৰে। খ নম্বৰ চুম্বক এডাল ওলমাই দিলে এটা মূৰ সদায় পৃথিৱীৰ উত্তৰ ফালে আৰু আনটো মূৰ দক্ষিণ ফালে মুখ কৰি থাকে। এতিয়া 6 নম্বৰ প্ৰশ্ন সৰল সঁজুলি কি 4বিধ উদাহৰণ দিয়া। উত্তৰ যিবিলাক সঁজুলি বিদ্যুতৰ দ্বাৰা চালিত নহয় মানুহে শাৰীৰিক বল প্ৰয়োগ কৰি চলায় সেইবোৰ সঁজুলিক সৰল সঁজুলি বোলে। 4বিধ সৰল সঁজুলি হ'ল দা কটাৰী কেঁচি কলম আদি। 7 নম্বৰ প্ৰশ্ন যন্ত্ৰ কি কেইবিধমান যন্ত্ৰৰ উদাহৰণ দিয়া। উত্তৰ যিবিলাক সঁজুলিৰ সহায়ত সহজতে বেছি কাম কৰিব পাৰি সেইবোৰ সঁজুলিকে যন্ত্ৰ বুলি কোৱা হয়। যেনে ফেন গাড়ীৰ ইঞ্জিন চাইকেল কম্পিউটাৰ আদি। 8 নম্বৰ প্ৰশ্ন কাৰ্য মানে কি। উত্তৰ কাৰ্য মানে কাম। কাৰ্য কৰা মানে কাম কৰা যেনে দৌৰা জঁপিওৱা আদি। 9 নম্বৰ প্ৰশ্ন বলৰ কেতিয়া প্ৰয়োজন হয় দুটা উদাহৰণৰ সৈতে লিখা। উত্তৰত এনেদৰে লিখিবা যিকোনো কাম কৰিবলৈ বলৰ প্ৰয়োজন হয়। উদাহৰণ ক নম্বৰ টেবুলখন টানিবলৈ বলৰ প্ৰয়োজন। খ নম্বৰ চাইকেলখন চলাবলৈ বলৰ প্ৰয়োজন। এতিয়া 10 নম্বৰ প্ৰশ্নলৈ আহিছোঁ জীৱই কিহৰ সহায়ত কাৰ্য কৰে। উত্তৰ জীৱই বলৰ সহায়ত কাৰ্য কৰে। তাৰপিছত 11 নম্বৰ প্ৰশ্নত আছে সঁজুলি কিয় ব্যৱহাৰ হয়। যিকোনো কাম কৰিবলৈ হ'লে সঁজুলিৰে সহজতে কৰিব পাৰি। উত্তৰ যিকোনো কাম কৰিবলৈ হ'লে সঁজুলিৰে সহজতে কৰিব পাৰি সেয়ে সঁজুলি ব্যৱহাৰ কৰা হয়। এতিয়া 12 নম্বৰ প্ৰশ্ন ক নম্বৰত আছে মাধ্যাকৰ্ষণ বল কি। উত্তৰত এনেদৰে লিখিবা পৃথিৱীয়ে সকলো বস্তুকে নিজৰ ফালে আকৰ্ষণ কৰে। পৃথিৱীৰ এই আকৰ্ষণ বিধকে মাধ্যাকৰ্ষণ বল বোলে। তাৰপিছত খ নম্বৰ প্ৰশ্ন আছে বস্তুৰ ওজন কিয় থাকে। উত্তৰত এনেদৰে লিখিবা পৃথিৱীয়ে সকলো বস্তুকে নিজৰ ফালে আকৰ্ষণ কৰে সেইবাবে সকলো বস্তুৰে ওজন থাকে। তাৰপিছত 13 নম্বৰ প্ৰশ্নত আছে শুদ্ধ উত্তৰটোৰ ওপৰত ৰাইট চিন দিবা। ক নম্বৰ আছে বস্তু এটা লৰচৰ নকৰিলে কাৰ্য কৰা হয় নহয়। ইয়াৰে কোনটো হ'ব হয় হ'ব নে নহয় হ'ব।
ইয়াৰে নহয় হ'ব অৰ্থাৎ বস্তু এটা লৰচৰ নকৰিলে কাৰ্য কৰা নহয় তাৰপিছত খ নম্বৰ প্ৰশ্ন আছে বিপৰীত ফালে থকা সমান সমান বলে কাৰ্য কৰিব পাৰে বা নোৱাৰে ইয়াৰে কোনটো হ'ব ইয়াৰে নোৱাৰে হ'ব অৰ্থাৎ বিপৰীত ফালে থকা সমান সমান বলে কাৰ্য কৰিব নোৱাৰে কাৰণ বিপৰীত ফাল অৰ্থাৎ দুয়োফালতে যদি সমানে বল প্ৰয়োগ কৰা হয় তেতিয়া বস্তুটো একে ঠাইতে থাকিব লৰচৰ নকৰিব গতিকে সেই বস্তুটোৰ কাৰ্য কৰিব নোৱাৰে তাৰপিছত গ নম্বৰত আছে বিপৰীত ফালে থকা অসমান বলে কাৰ্য কৰিব পাৰে নোৱাৰে এইটো হ'ব পাৰে গতিকে সেই বস্তুটোৰ কাৰ্য কৰিব নোৱাৰে তাৰপিছত গ নম্বৰত আছে বিপৰীত ফালে থকা অসমান বলে কাৰ্য কৰিব পাৰে নোৱাৰে এইটো হ'ব পাৰে কাৰণ বিপৰীত ফালে দুয়োটা বস্তু কাৰণ বিপৰীত ফালে থকা দুয়োটা বল যদি অসমান হয় অৰ্থাৎ সমান নহয় এটা কম বা এটা বেছি হয় তেতিয়া বস্তুটো কি হ'ব লৰচৰ কৰিব আৰু লৰচৰ কৰা মানে কি হ'ব কাৰ্য কৰিব পাৰিব এটা খ নম্বৰ প্ৰশ্ন বলে বস্তুক গতি দিব পাৰে নোৱাৰে ইয়াৰে কোনটো হ'ব বলে বস্তুক গতি দিব পাৰে ঙ নম্বৰ বলে বস্তুৰ বেগ বঢ়াব পাৰে নোৱাৰে ইয়াৰ উত্তৰত হ'ব পাৰে তাৰপিছত প্ৰথম ছ নম্বৰত আছে বলে বস্তুৰ বেগ কমাব পাৰে নোৱাৰে ইয়াৰে উত্তৰত হ'ব পাৰে অৰ্থাৎ বলে বস্তুৰ বেগ কমাব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনে পালা যদি ভাল লাগিলে তেন্তে লাইক এটা কৰি দিয়া আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিয়া যাতে তেওঁলোকেও এই ভিডিঅ'টো পায় আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ নটিফিকেশ্যন গৈ পায় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পুনৰ লগ পাম আৰু নতুন নতুন ভিডিঅ'লৈ ধন্যবাদ